নমস্কাৰ বন্ধুবৰ্গ, আকৌ আহিলোঁ আজি। নাহোঁ বুলি ভাবিছিলোঁ এইবিলাকৰ মাজলৈ, আকৌ আহিছোঁ আজি। আৰু এটা ওলাইছে নতুনকৈ, আমালেছ কলিতা নে কি, ঘৰ গুৱাহাটীত চাগে। আৰু এটা ওলাইছে মানে জহৰা, আৰু এটাতো ইতিমধ্যে ক্ষমা খুজিছে। আহকচোন চাই লওঁ আমি আমালেছ কলিতাৰ ভিডিঅ'টো। তাৰ টিকটকত গৈ মই চালোঁ, গোটেইখিনি আমাৰ বাহিৰত থকা ল'ৰা ছোৱালীৰ বিষয়ে বেয়া বেয়াকৈ কোৱা আছে। ইমানকেইটা ভিডিঅ' বনাইছে, চব টিকটকত আমাৰ বিষয়ে চব বেয়া বেয়াকৈ কৈছে, ভিডিঅ' বনাইছে। আপোনালোকে পাৰিলে চাব সেইবিলাক। আহক চাই লওঁ তাৰ ভিডিঅ'টো। অসমৰ বাহিৰত থকা কেইজনক কৈছোঁ, গিলাচ আৰু বাচন ধুই থাকা আৰু ফটা লেবেল দি থাকা ন। এই বিপদৰ সময়ত অসমতে আহিব লাগিব ন, অসমতে আহিছা, গতিকে ফটা লেবেল দি লাভ নাই বাচন আৰু গিলাচ দি, বুজিছা? অসমত কাম বিচাৰি পোৱা নাই, আমাৰ সোণৰ মৰমৰ অসমখনত কামৰ অভাৱ আছে নেকি? কাম বিচাৰি পোৱা নাই, বাহিৰত কাম কৰিব গৈছা, গিলাচ ধোৱা আৰু লেবেল দি আছা, ফটা লেবেল দি আছা। ফটা লেবেল দি লাভ নাই দেই, লাগাতকৈ বহু লেবেল দিছ। তাৰপিছত আৰু এজনেতো এতিয়া মাফ খুজিছে ভুল কৰি পিনে। ভুল কৰি দিলে মানে মাফ কৰি দিয়া নহ'ব। তহঁতি যিমানে ভুল কৰিবি আমি ক্ষমা কৰি দিম, মাফ কৰি দিম, তহঁতি সিমানেই তহঁতে আৰু ওলাই গৈ থাকিব, আৰু ভুল কৰি গৈ থাকিব, আৰু মানে আমি ক্ষমা কৰি গৈ থাকিম নেকি? সেইটো কোনো পধ্যে হ'বই নোৱাৰে। তহঁতবিলাকক এহেকা দিলেহে তহঁতি অলপমান ঠাণ্ডা হবি। তহঁতক টিকটকে তহঁতৰ মূৰৰ বিকৃতি ঘটাইছে। তহঁতক টিকটকে খাই দিছে তহঁতৰ মাথাটো, গম পাইছ নাই তহঁতি? এটা কৈছে কি, মই টিকটকত ভাল ভাল ভিডিঅ' যেতিয়া বনাওঁ সেইবিলাক বোলে শ্বেয়াৰ নহয়, পপুলাৰ নহয়, ভাইৰেল নহয়। আৰে ভাই, তই পৰ্ণ ষ্টাৰ কৰ না, তই পৰ্ণ ষ্টাৰ হ। তই পৰ্ণ ষ্টাৰ হ'লে তই পপুলাৰ হৈ যাবি, তই ৰাইজে দেখিব, গোটেই বিশ্ববাসীয়ে দেখিব তই পৰ্ণ ষ্টাৰ হ। বেলেগ একো কৰিব নালাগে। তহঁতি ইমানেই ভাইৰেল হ'বলৈ মন গৈছে। ৰাইজৰ কাৰণে কাম কৰ, সমাজৰ কাৰণে কাম কৰ, ভাইৰেল হবি, জনপ্ৰিয়তা পাবি, ভাল কাম কৰ। টিকটকত মুজৰা কৰি লাভ নাই, টিকটকত মুজৰা কৰিলে ভাইৰেল নহওঁ। যোৱাকালি মই ভিডিঅ' এটা বনাইছিলোঁ অসমত বাহিৰত থকা ল'ৰা ছোৱালীখিনিক লৈ। মই তেনেকৈ ভিডিঅ' বনাব নালাগিছিল, মোৰ দ্বাৰা বহুত ডাঙৰ ভুল হ'ল, মোক ক্ষমা কৰি দিব। যদি পাৰে মোক ক্ষমা কৰি দিব প্লিজ। কাৰণ কিয়, মই যেতিয়া ভাল ভিডিঅ' বনাইছোঁ ন, সেইকেইটা ভিডিঅ' কোনো নাচায়ো, সেইকেইটা ভিডিঅ'ত লাইক নাই, কমেণ্ট নাই, শ্বেয়াৰ নাই। বেয়াটো যেতিয়া কৰিলোঁ, এইটো ভিডিঅ' ভাইৰেল কৰি দিলে আপোনালোকে। কিমান হাজাৰ হাজাৰ কমেণ্ট, হাজাৰ হাজাৰ লাইক। ভাল ভিডিঅ' বনাইছোঁ, কাৰো ৰেছপন্স নাই, কাৰো লাইক নাই। মোক লগৰ এজনে কৈছে, তই ভিডিঅ'টো এনেকৈ বনা, তোৰ ভাইৰেল যায় নাই চাবি। মই সেইমতে ভিডিঅ'টো বনালোঁ, ভিডিঅ'টো আপোনালোকে ভাইৰেল কৰি দিলে। বেয়া ভিডিঅ'টো। ভাল ভিডিঅ' বনালেতো কাৰো চাবলৈ টাইম নাই, ওপৰলৈ ঠেলি দিয়ে, কোনো ৰেছপন্সেই নিদিয়ে। মই বাধ্যত পৰি বেয়া ভিডিঅ' বনাই এইটো মই প্ৰমাণ কৰি চালোঁ যে টিকটকত ভাল ভিডিঅ' বনাই লাভ নাই, বেয়া ভিডিঅ'ত ছাপোৰ্ট কৰা মানুহ, গালি পাৰা মানুহৰ অভাৱ নাই। মই এইটো কথাটো গম পালোঁ। যেতিয়া ভাল ভিডিঅ' কৰোঁ ন, কোনো গুৰুত্বই নিদিয়ে। বেয়াটো কৰিলে আগে আপোনালোকে ভাইৰেল কৰি দিয়ে। মোক পাৰিলে ক্ষমা কৰি দিব, মোক কাৰো লগত দুশ্মনী নাই। এইখিনি জয় অসম। হাই গাইজ, যোৱাকালি এটা মই ভিডিঅ' বনাইছিলোঁ অসমৰ বাহিৰত থকা ল'ৰাৰ ওপৰত। ভিডিঅ'টোত মোৰ চব ভুল হৈ গ'ল, বহুত ভুল হৈ গ'ল। তোমালোকে যাতে মোক ক্ষমা কৰি দিয়া, নেক্সট টাইম এনেকুৱা ভিডিঅ' মই নবনাওঁ, প্ৰতিশ্ৰুতি দিছোঁ। হাই ফ্ৰেণ্ড, তোমালোকে বেয়া নাপাবা, মই এটা কথাই বেয়া ক'লোঁ, তোমালোকক বাচন ধোৱা হেৰি আৰু কোন হৈছে সেই কথাটোৰ কাৰণে তোমালোকৰ আগত মই ক্ষমা খুজিছোঁ। তোমালোকক দ্বিতীয়বাৰ এইটো কথা মই নকওঁ, আৰু কাৰো মাজতো মই নোসোমাওঁ, আৰু সেইবিলাক বাহিৰে মই টিকটকো নবনাওঁ, বেয়া নাপাবা। তহঁতক কাকো মাফ কৰি দিয়া নহ'ব। তহঁতক চিনি থৈছোঁ আমি, তহঁতক মাফ কৰি দিয়া নহ'ব তহঁতক। কাৰণ তহঁতক মাফ কৰি দিম, আৰু কেইটামান ওলাব, সিহঁতেও ভুল কৰিব, আমাৰ ওপৰত বেয়া বেয়াকৈ কমেণ্ট কৰিব। সিহঁতক আমি মাফ কৰি দিম নেকি? নকৰোঁ। এতিয়া মাফ কৰি দিয়া সময় নহয়। তহঁতৰ বহুত হ'ল, তহঁতি বহুত ওপৰত উঠিছ আমাৰ। তহঁতক এহেকাৰ দিব লাগিব, তেতিয়াহে বাকীবিলাকো ঠাণ্ডা হ'ব অলপ। ইটোৱে বকিবি এইখিনি আল বাল, ইটোৱে কবি মোক মাফ কৰি দিয়ক, মোক মাফ কৰি দিয়ক, ইটো কবি আল বাল এইখিনি, মোক কবি মাফ কৰি দিয়ক, মাফ কৰি দিয়ক। লাউৰা ঘণ্টা নেকি? ঘণ্টা হয়তো, বজালে বজি থাকিব, ঘণ্টা হয়তো। চুদুৰ ভাইহঁত, আমি কাঁহী বাতিয়েই ধুই খাওঁ লাগে নেখাওঁ লাগে, সেইটো আমাৰ কথা কেলা, আমি কাম কৰি খাইছোঁ ন। তহঁতত আমি টিকটক আমি মুজুৰা কৰি থকা নাই ন অসমত, আমি বাহিৰত আহি কাম কৰি খাইছোঁ কেলা, তাকে বাচন ধুয়ে খাওঁ।
বেচাকেইজনীও কেলা পেটৰ ভোকৰ তাৰণাত সিহঁতে নিজৰ দেহাটো সপি দিবলগীয়া হয় গম পাৱ নাপাৱ তহঁতে হে মাথাত মাল নাই একো ন তেতিয়া দুখীয়া শাস্তি নোপোৱালৈকে মানুহে ভুল কৰি থাকিব মাৰ্ডাৰ হৈ থাকিব ৰেপ হৈ থাকিব তহঁতিও এনেকৈ ভুল কৰি গৈ থাকিবি মাফ হৈ থাকিব এইবাৰ মাফ হোৱা ছিষ্টেম নাই তহঁতক ঘৰত গৈ কেনেবা যদি লগ পাই যাওঁ নহয় তহঁতক ধুই পেলাম মানে তহঁতক তেতিয়াহে কিবা এটা হ'ব এইবিলাকক আইন কানুন একো কৰিব নোৱাৰে এইবিলাকক ৰাইজক দিব লাগে ৰাইজে সিহঁতক চব ঠিক কৰি দিব এইবিলাক ৰাইজক দিব লাগে এইবিলাক ৰেপ কৰা মাৰ্ডাৰ কৰা কিবা কিবি আল বাল পোষ্ট বনাই ভিডিঅ' বনাই এইবিলাকক বেয়া বেয়াকৈ কমেণ্ট কৰা এইবিলাকক পাব্লিকক দিব লাগে পাব্লিকে চব সকলো ঠিক কৰি দিব আইন কানুনবিলাক বহুত লেহেমীয়া গতিত মানে পাব্লিকক দিব লাগে পাব্লিক অট'মেটিক নিজে চল্ভ কৰি দিব আমাৰ অসম আৰক্ষীয়ে দেখি নাপায় নেকি জানো এইবিলাক নে নেদেখা ভাৱত জুই থাকে এইবিলাক চাব লাগে অলপ কিবা এটা কৰক আমাৰ ওপৰত যে ইমান যে এইবিলাক বকুব ধৰিছে কমেণ্ট কৰিছে কিবা এটা কৰক সিহঁতৰ ওপৰত আমি এনেকৈ বাহিৰত থাকি আমি এতিয়া শান্তি জীয়াই থাকিব পৰা নাই এইবিলাক কমেণ্ট শুনি কমেণ্ট চাই আৰু ভাই শুন আমলেশ কলিতানে কি তোক কৈছোঁ যদি ইমানেই পপুলাৰ হোৱাৰ মন আছে পৰ্ণ ষ্টাৰ বনিলে তোক বিশ্ববাসীয়ে দেখিব তই অতি সোনকালে বহুত সহজে তই ভাইৰেল হৈ যাবি এতিয়া বুজিলি আৰু বিশেষ একো নকওঁ তোক তাত থপৰা নাচাওঁ কিয় কেলা বেঞ্চুত মাথাত গোবৰ সোমাই আছে নেকি তহঁতৰ আৰু বেলেগ কৰিবলগীয়া কাম নাই নেকি তহঁতৰ টিকটক লাউৰা ঘণ্টা টিকটক বনাইছে বনা তই নবনাবি কোৱা নাই ভাল কিবা এটা বনা নহ'লে যদি ইমানে পপুলাৰ হ'ব মন গৈছে মাৰ আছে নহয় মেখেলা চাদৰ পিন্ধি পিনে ঝুমকা লগা তেতিয়া পটককৈ অতি সোনকালে আকৌ ভাইৰেল হ'বি বুজিলি কাৰোবাক কিবা কৈ ভাইৰেল নহ'বি মুণ্ডা ছিঙি যাব তহঁতৰ আৰু যিবিলাক কোৱাৰেণ্টাইনত আছে বৰ্তমান এতিয়া অসমত সিহঁতে এইবিলাক ভিডিঅ' চাওক আৰু সিহঁতক মনত থওক আৰু সিহঁতক বিচাৰক যেতিয়া আপোনালোকে কোৱাৰেণ্টাইনৰ পৰা ওলাব তেতিয়া সিহঁতক বিচাৰি যাওক কোন হয় এইকেইটা ক'ত ঘৰ বিচাৰি যাওক সিহঁতক পাব্লিক ধুলাই দিয়ক সিহঁতক আৰু দ্বিতীয়বাৰ যাতে সিহঁতে কোনো এনেকুৱা বেয়াকৈ কমেণ্ট কৰিব নোৱাৰে হাত ভৰি ভাঙি বিচনাত পেলাই থৈ দিব লাগে সিহঁতক যিমানে মাফ কৰি দিম এটা নমুনা ওলাই গৈ থাকিব সেইকাৰণে সিহঁতক আগতীয়াকৈ দুচাটমান দি দিলে মানে ঠাণ্ডা কৰি দিলে মানে বাকীকেইটাই অলপমান ওলাবলৈ অকণমান ভয় খাব পপুলাৰ লাগে ভাইৰেল কৰিব লাগে তহঁতক ভিডিঅ' কিছুমান বেয়া দেখিছে সেইকাৰণে তহঁতি ভাইৰেল নহয় আল বাল ভিডিঅ' বনালে তহঁতি ভাইৰেল হবি নেকি আজিকালি মানুহে বেয়াটোহে চিনি পায় তহঁতি নাজানো নেকি তহঁতে ভালটো পটককৈ চিনি নাপায় বুজিলি আজিকালি মানুহে অকল বেয়াটো দেখি পায় তই যিহেতু বেয়া ভিডিঅ' বনাইছ বেয়া কমেণ্ট কৰিছ সেইকাৰণে তোক দেখিছে সেইটো ভুল তোক ভাইৰেল কৰিছে এতিয়া তোক সকলোৱে অসমবাসীয়ে চিনি পাইছে তই মাৰ পাবি তই জীৱনত কিবা এটা কৰিবলৈ চেষ্টা কৰ ভাল কাম টিকটকত মুজৰা মাৰি কৰি নাথাকিবি বুজিলি কৰিছ কৰি থাক সেইটো তোৰ কথা তোৰ লাইফ তোৰ কথা কিন্তু আনক ডিষ্টাৰ্ব নিদিবি বুজিলি শুন ভাই তহঁতি আমাৰ ককাই ভাই হয় সেইকাৰণে অকণমান তহঁতি এতিয়া আমাক ক'বহে লাগে কিবা যদি হৈছে আমাক ভালদৰে থাকিবলৈ ক'ব লাগে ভালদৰে থাক ছেফ হৈ থাক যদি ভালদৰে আমাক ক'বহে লাগে বুজাবহে লাগে বাহিৰত আছ ইমান দূৰত আছ তহঁতি এনেকৈ ক'বহে লাগে তহঁতি সেইবিলাক নকৰি কেলা আল বাল কেলা কমেণ্ট কৰি আছ আমাক মোৰ ঘৰ আমাৰ অসম সেইটো আমাৰ কথা আমি ঘৰত যাওঁ নাযাওঁ তহঁতৰ মাজত মাতিবলৈ তহঁতি কোন চুদুৰ হয় মাত নেমাতিবি বুজিলি
আমি কোনো বাংলাদেশী নহয় কেলা মোৰ ঘৰ আমাৰ অসম আমাৰ কথা কেলা ঘৰত যাওঁ নাযাওঁ তহঁতি কোন চুদুৰ ভাই আকৌ আমি নিজে কৰি খাইছোঁ ন তোৰ বাপেৰে খুৱাই আছে দিনা তই খুৱাই আছ নেকি তোৰ ঘৰত কাম দিবি দিনে 1000 টকাকৈ তই তোৰ ঘৰত কাম দিবি হাজিৰা দিবি তই দিনে 1000 টকাকৈ তোৰ ঘৰত মই কাম কৰিব যাম দিবি তোৰ ঘৰত মই হালোৱা থাকিম দিনে 1000 টকা লাগিব দিবি তই নোৱাৰ দিবলৈ সেইকাৰণে আমি বাহিৰত আহোঁ গম পাইছ বাহিৰত পইচা অলপ হাজিৰা অলপ বেছিকৈ পাওঁ সেইকাৰণে আমি আহোঁ তোৰ বাপেৰে কমাই আছে নহয় তোৰ বাপেৰেও সেই 100 টকাটো 200 টকা হ'বলৈ চিন্তা কৰে নিজে এদিন যেতিয়া কমাবি নহয় তেতিয়া গম পাবি 1000 টকাটো 2000 টকা কৰিবলৈ মন যায় বুজিলি তোৰ বাপেৰে কমাইছেতো 100 টকাটো 200 টকা কৰিবলৈ মন গৈছে তোৰ বাপেৰৰ কমনিত খাই আছ যে বুজি পোৱা নাই তই যেতিয়া নিজৰ কমনিত খাবি ন তেতিয়া বুজিবি সেই 100 টকাটো 200 টকা 300 টকা কৰিবলৈ মন যাব মনত ৰাখিবি এদিন সেইদিন আহিব যেতিয়া বিয়া পাতিবি ল'ৰা ছোৱালী হ'ব ন তেতিয়া গম পাবি আমি অৱশ্যে এতিয়ালৈকে বিয়া পতা নাই তথাপি আমি ঘৰ চলাই আছোঁ বুজিলি বেঞ্চত কথা নাথাকিলে কথা নকবি কেলা